সমূহ দুখৰীয়া লগতে গতিকে ৰাইজৰ সহায় সহযোগিতাতহে আমি ভোগালী বিহু উৎসৱ পালন কৰিছোঁ। সেয়া বিভিন্ন ধৰণৰ খেল আমাৰ ইয়াত খেলাব লৈছে। একে কলগছ উঠা খেলটো খেলাব। এয়া কলগছ উঠা খেলৰ কাৰণে কলগছ আনি আছে, দেখাই আছোঁ। বিপ্লৱ আছে, বিপ্লৱ তোমাৰ আজি কেনেকুৱা লাগিছে? আজি দিনটো তোমাৰ বাবে কেনেকুৱা? ভাল লাগিছে আৰু বাকী আছে। এতিয়া আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু এয়া কলগছৰ খেল আছে, কলগছ পুতি আছে আৰু ৰছী আছে আৰু বিভিন্ন ধৰণৰ খেল আছে। বিভিন্ন ধৰণৰ খেলসমূহ আপোনালোকক মই দেখুৱাই যাম। এয়া লাগি আছে আৰু কিছু সময়ৰ পিছতে মানুহ গোট খাব আমাৰ ইয়াত আহি। বিভিন্ন ধৰণৰ মানুহ আহিব, আমাৰ গাঁৱৰ ৰাইজ আহিব। সকলোৱে মিলিজুলি আমি এখন প্ৰতিযোগিতা পতা হৈছে। এই প্ৰতিযোগিতাসমূহ ভাগ লৈছে। বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহিব আৰু কণ কণ শিশুসকলো আহিব। বৰ্তমান কিছুমান গোট খাইছেহি আৰু আহিব। মই সকলোৱে আপোনালোকক দেখুৱাই যাম। এয়া অকণমান আগভাগ লৈ যে আমাৰ যুৱক যুৱতীসকলক প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই নিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণে তেওঁলোকে কিছুমান এনেকুৱা অনুষ্ঠান কৰিবই লাগিব। কাৰণ এনেকুৱা যদি কোনো অনুষ্ঠান বা এনেকুৱা সভা নাপাতে তেওঁলোকে হয়তো বুজি নাপাব যে আমাৰ গোটেইখনকে একেলগ কৰি তেনেকে ৰাখিব মানে। হ'ব নোৱাৰে। নাই নাই, এনেও নোৱাৰে। পৰা নাই এতিয়ালৈকে বৰ্তমান উঠিব চেষ্টা কৰি আছে। উঠিব ইতিমধ্যে আমি বোৱাৰী ৰছী টনা খেল এতিয়া আৰম্ভ হ'ব। বোৱাৰীবিলাক এতিয়া সাজু হৈছে। এতিয়া বোৱাৰী ৰছী টনা খেল আৰম্ভ হ'ব। এতিয়া কিছু সময়ৰ পিছত মই দেখুৱাই আছোঁ। এয়া বোৱাৰী আছে, এয়া আছে আমাৰ বাইদেউহঁতে কি ক'ব। এয়া ৰছী টানিবলৈ আছে বোৱাৰীটো আৰু সেইটো মই মিলাই দিম, দেখাই আছোঁ। Kalah kali tak kalah aja. Kalah kali.
উঠা বহা খেল এয়া বোৱাৰী উঠা বহা খেল হৈ আছে বোৱাৰী উঠা বহা খেল বোৱাৰী উঠা বহা খেল হৈ আছে প্ৰতিযোগিতাসমূহ ইয়াৰ পৰা আমি চিলেক্ট কৰা হ'ব আমি গুটিঘাটী যুৱ সংঘ হৈ এই খেলখন আৰম্ভ কৰিছিলোঁ ৰাইজৰ সহায় সহযোগিতাত আমি অতি ভালদৰে আগবঢ়াই গৈ আছে খেলসমূহ এতিয়া আমি বোৱাৰী উঠা বহা খেল আৰম্ভ কৰা হৈছে এয়া সমূহ ৰাইজক মই এবাৰ দেখাই ভাল লাগিছে আৰু সহযোগিতা আগবঢ়াব সকলোৱে
প্ৰতিবাদত হাজাৰজনৰ মনত